নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আমাৰ ইউটিউব চেনেলৰ ভিডিঅ'বোৰ খালি মনোৰঞ্জনৰ বাবেহে বনোৱা হয়, কোনো ধৰণৰ চিৰিয়াছলি নহয় দেই। আপোনালোকে আৰু চিৰিয়াছ নল'ব, চাই থাকিব আমাৰ ভিডিঅ'বোৰ। যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ। বেটাৰ, তোমালোকৰ দোকানত বগা প্লেটত দিয়া বস্তুবোৰৰ দাম বেছি আৰু হালধীয়া প্লেটত দিয়া বস্তুবোৰৰ দাম কম যে, কিয় বাৰু? কিয় এনেকুৱা? তুমি কোৱাচোন ভালকৈ মোক বুজাই। মেম, মানে কথাটো হ'ল বগা প্লেটবোৰৰ দামটো অলপ বেছি, কাৰণ বগা প্লেট ধোৱা ছাৰ্ভিচটো আছে নহয়, আৰু হালধীয়া প্লেটবোৰ নোধোতে হালধীয়া হৈ গৈছে যে, সেইকাৰণে তাৰ দামটো কম।